हेलो फ्रेंड्स, दीपज्योति मिक्स ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু আজি মই এতিয়া আছোহি আকাশী গংগা অৰুণাচলৰ। এয়া দেখিছে, এফালে আহিছিলোঁ, আহোঁতে ভাবিলোঁ ইয়াত এপাক সোমাই যাওঁ আৰু সোমাই যাওঁতে আপোনালোককো এপাক ভিডিঅ'টো দেখাওঁ অলপমান। তলত কি কি আছে আৰু কেনেকুৱা হৈ আছে। এতিয়া মানুহ চানুহ নাই, একেবাৰে নিজান দেখিছে আপোনালোকে। এখন গাড়ী নাই, এটা বাইক নাই, একোৱেই নাই ইয়াতে। তো তললৈ নামি গৈছোঁ, তলৰ দৃশ্যটো চাই থাকিব আপোনালোকে। আপোনালোকে দেখিছে পুৰা নিজান। বাইকখন ওপৰত থৈ আহিলোঁ দেই, কি হৈছে নাজানো আৰু, লগ কৰি থৈ আহিছোঁ বাৰু। চাওক, নামি যাওঁতে ইমান ভাগৰ নালাগিব, উঠি আহোঁতেহে গম পাম। নামোতেতো গৈ আছোঁ বাৰু নামি নামি। এইটো এটা জিৰণি চৰা হয়। মানে নামোতে ইমান এইটো দৰকাৰ নহয়, উঠি আহোঁতে দৰকাৰ হ'ব। মানে আহি যদি ভাগৰ লাগে তেনেহ'লে ইয়াত বহি ল'ব পাৰিব। মানে দেখিছে ইমান ধুনীয়াকৈ বনাই ৰাখিছে। মানুহ অহা নাই বহুত দিন হ'ল। এয়া হেৰিয়ে হৈ আছে, এতিয়া লেতেৰা হৈ আছে। আৰু এইটো পানী খাবৰ কাৰণে টেপ বনাই ৰাখিছে ইয়াতে, দেখিছে আপোনালোকে। মানুহৰ নামৰ নিচান নাই, মানে গোটেই ঠাণ্ডা হৈ আছে। এতিয়া ইয়ালৈ অহা টাইম নহয় একচুৱেলি, এইটো হেৰি টাইমত মানুহবিলাক আহে, জানুৱাৰী টাইমত মানে ইয়াতে গা ধুবৰ কাৰণে আহে। 14, 15, 16 এই মানে 4-5 দিনমান খুলি দিয়ে পূৰা সম্পূৰ্ণ। আকাশী গংগা অকণমান মহত্ব আছে বুলি কোৱা শুনো বহুত আগৰ পৰাই। চ' দেখাইছোঁ, এইটো এটা জিৰণি চৰা। আৰু এইখিনি হ'ল কল বাগান, এইটো পাহাৰীয়া কল। চাওক, নদীৰ আৱাজ শুনি আছোঁ। আপোনালোকে হয়তো বহুতে নাজানে যে আকাশী গংগা মানে মালিনী মন্দিৰৰ লগত জড়িত বুৰঞ্জীবোৰ। যেতিয়া ভগৱান শ্ৰীকৃষ্ণই মা ৰুক্মিণীক পলুৱাই লৈ আনিছিলে, তেতিয়া তাৰমানে তাতে ৰুক্মিণী মন্দিৰত এক ৰাতি থাকিছিলে। আৰু থাকোঁতে আহি পিনি গা চা ধুৱাবৰ কাৰণে মানে যেতিয়া পানীৰ প্ৰয়োজন, আৰু পানীৰ প্ৰয়োজনৰ কাৰণে মা গংগাক স্মৰণ কৰিছিলে আৰু বাবা ভোলেনাথক প্ৰাৰ্থনা কৰিছিলে। আৰু তেতিয়া মাটি পথাৰতে ইয়ালৈ আহি পিনি মানে ইয়াতে আহি পিনি গংগা কেনেকৈ অৱস্থিত হ'ল, কেনেকৈ আছে, কেনেকৈ ওলালে, এইবোৰৰ বিষয়ে মই আপোনালোকক, তলত বাবা এজন আছে, তেখেতক সুধি পিনি আপোনালোকক সম্পূৰ্ণ ইয়াৰ বিষয়ে অৱগত কৰাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। প্ৰায় 700-800টা ষ্টেপৰ তলত আছে। ইয়াত ঘৰ কেইটামান দেখিছোঁ। কিমান থিয় দেখিছেনে? আগতেতো ইয়াত এইবিলাক ষ্টেপ বনোৱা নাছিলে, এতিয়া বনাই দিলে অকণমান সুবিধা হৈছে বাৰু। এই দেখিছে কিমান থিয়, এইখিনি এতিয়া একেবাৰে ডাউন। আৰু এই মানুহৰ ঘৰ দেখিছোঁ, মন্দিৰ চাগে আমাৰ। ওচৰলৈ গৈ দেখুৱাই আছোঁ আপোনালোকক। দেখিছে এইটো এটা কিমান হাজাৰ বছৰ আগৰ শিলগুটি, এইবিলাক পূজা কৰা পাথৰ হয়। চাওক আপোনালোকে। বাবা কিতনা নিচে অৰ নাই ন? পালোহি আৰু। মই ধেমাজিৰ পৰা আহিছোঁ। এতিয়া মানুহ অহা নাই নেকি এইকেইদিন? এনেই কম আহে ন? অঁ, এইটো কি মন্দিৰ বুলি কয়? এইটো গংগাধৰ মন্দিৰ। পালোহি আৰু। এয়া চাউণ্ডটো শুনিছে আপোনালোকে? এয়া দেখুৱাই আছোঁ আপোনালোকক। সেইখন নদীখন তললৈ নামি গৈ আছোঁ। ফাইনেলি পাই গ'লোহি আহি।
এয়া দেখিছে পানী অকণমান ঘোলা হৈ আছে, কিন্তু ইয়াত যিটো টাইমত মানে মানুহবিলাক আহিব জানুৱাৰী মাহত, এইটো টাইমত পূৰা একদম চাফা হৈ থাকে পানীখিনি। এইখিনি অকণমান দ হয় পানী। এতিয়া আমি ইয়াৰ পৰাতো তললৈ যাবৰ কাৰণে এইফালে ষ্টেপ এটা আছে, কিন্তু যাবলৈ একেবাৰে হেৰি নাই। তো এতিয়া জানুৱাৰী মাহত, জানুৱাৰী যেতিয়া 12, 13, 14 এনেকুৱাত খুলি দিব। এইফালে আপোনালোকে দেখিছে এইডোখৰ গাঁত নিচিনাকৈ। ইয়াত মানে কি হয়, ইয়াত এটা লিক বৈ থাকে, পানী পৰি থাকে। লিকটো ইয়াৰ পৰা এতিয়া দেখি নাপাওঁ মই, আৰু মই মানে নদীখন কিমান দ নাজানো, সেইটো কাৰণে সেইফালে নাযাওঁগৈ। তাতে গা ধুবলৈ আহে মানুহবিলাকে। আপোনালোকে হয়তো বহুতে জানে আকাশীগংগাৰ বিষয়ে আৰু বহুতে নাজানে। তো মই আজি ইয়াৰ বিষয়ে আপোনালোকক ভালদৰে অকণমান পিছতে বুজাই দিম। ওপৰত এজন বাবা লগ পাই আহিছিলোঁ, তেখেতক সুধিম ইয়াৰ মহত্ববিলাক কি আৰু কিহৰ কাৰণে মানুহবিলাক ইয়ালৈ আহি থাকে। আপোনালোকে ইয়ালৈ এতিয়া ইমান ভাল নালাগিব আহিবৰ কাৰণে। যেতিয়া আপোনালোকৰ মানে জানুৱাৰী মাহত যেতিয়া 12, 13, 14 এইটো টাইমত মানে পূৰা খুলি দিয়া হয়, আৰু সেইটো টাইমতে মানুহবিলাকে ইয়াত গা ধুবলৈ আহে। সেইটো টাইমত আপোনালোকে আহি বহুত ভাল পাব ইয়ালৈ। এতিয়াৰে নহয়, এখন আকাশীগংগা আপোনাৰ বহুত বছৰ পুৰণা, মানে ধৰি লওক আপোনাৰ 100-200 বছৰ বেছি পাৰ হ'ব চাগে। তাৰপাছত আমি যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰা আমি আকাশীগংগাৰ কথা শুনি আছোঁ। এতিয়া আহিলোঁ ইয়াত, দেখাইছোঁ আপোনালোকক এইখন নদীখনৰ বিষয়ে। এতিয়া ওপৰলৈ যাম, ওপৰত গৈ পিনে আপোনালোকক দেখুৱাম, মানে আৰু বাবাজনকো সুধিম কিহৰ কাৰণে কি। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই এতিয়া তলৰ পৰা আহিলোঁ, বাবাক লগ পালোঁ। বাবা ধুনীয়াকৈ অসমীয়া জানে, মানে ক'ৰ হয় বাবা আপুনি? মই জন্ম জেগাটো শিৱসাগৰ, কিন্তু বৰ্তমান চিলাপথাৰ বুলি ক'ব লাগিব। চিলাপথাৰ। এতিয়া আপুনি ইয়াতে থাকেনে নে চিলাপথাৰ পৰা? নাই, মই ঘৰৰ পৰা বিশ্বাস কৰোঁ। হয়, এৰিলে ন? এতিয়া ইয়াত থকা কিমান বছৰ হ'ল এনেই? 16 বছৰ। 16 বছৰ এনে। আমাৰ এনেই আকাশীগংগাৰ বিষয়ে আপুনি অকণমান ক'ব নেকি? মানে বহুতে জানে, বহুতে নাজানে, আৰু কিছুমানে কিজানি ভুলকৈও জানিব পাৰে। মানে কিহৰ কাৰণে আকাশীগংগা নামটো থোৱা হ'ল বাৰু? এনেকৈ হয়। ইয়াত পুৰা কাহিনীটোকে কৈছোঁ দেই। হয়, কওক। আগততো ইয়াত গোটেইখন হেৰিয়াৰ জংঘলী হিচাপতে আছিল। হয়। এতিয়া ৰিড ডিষ্ট্ৰিক্টত ভীষ্মক নামৰ এজন কিৰাতৰ ৰজা আছিল। হয়। তেখেতৰ ঘৰত তেখেতৰ জীয়েক হিচাপত, মানে পত্নীৰ গৰ্ভত এই ৰুক্মিণী নামত ৰুক্মিণী এজনী জন্ম হ'ল। তাই দেখাত যেনেকৈ ধুনীয়া আছিলে, বা কমে কাজেও তেনেকৈ একদম ভাল আছিলে, মানে কোনেও তাইক হৰুৱাব নোৱাৰে। তাই আহি লাষ্টত যেতিয়া বিয়াৰ সময় হ'ল, তেতিয়া তাই উপযুক্ত কোনো এজন ল'ৰা মানে তেনেকৈ পোৱা নাই, আৰু তেতিয়া স্বয়ম্বৰ পাতিছে। তালৈ কৃষ্ণকো আমন্ত্ৰিত কৰিছে। তেতিয়া ইয়াৰ পৰা লাষ্টত গৈ কৃষ্ণৰ জেগাত পাওঁতে, দ্বাৰকা পাওঁতে বহুত দিন লৈছে যোৱা। তাৰপিছত যেতিয়া তাত গৈ পালেগৈ, অন্তিম সময় হৈ আছিল। তেতিয়া যেনেকৈ ইয়াৰ পৰা গৈ গোটেই দিছেগৈ, কাগজ চিঠি দিছেগৈ, তেনেকৈ পঢ়িছে আৰু কৃষ্ণ মানে তাৰ পৰাই মানে ওলাবলৈ আৰু সময় হৈ গ'ল। তেতিয়া তেখেতে আহি পায় ইয়াত ভীষ্মক ৰজা মানে দুই ডিষ্ট্ৰিক্ট পাওঁতে, অন্তিম নগৰ পাওঁতে, তেতিয়া অন্তিম দিন সেইদিনাখনে মানে গৈ ছোৱালীয়ে গৈ কাৰোবাৰ ডিঙিত বৰমালা দিব, মালা পিন্ধাবগৈ। তেনেকৈ হৈ থাকোঁতে কি হ'ল, আহি পালেহি। কিন্তু শিশুপালৰ লগত এইটো কি কয়, ৰুক্মিণী যাবলৈ মন নাই, বা ৰুক্মিণীয়ে জানে তাই কোন হয়, কেনেকৈ কি হৈছে কি নহৈছে, ৰুক্মিণীয়ে সকলোবিলাক জানিছিলে। জানি পাই যেতিয়াই অন্তিম দিনত শ্ৰীকৃষ্ণ আহি পালেহি, তাইও খবৰ কৰি আছিলে কেতিয়াই শ্ৰীকৃষ্ণ আহি পায় বুলি। তাই শ্ৰীকৃষ্ণ অন্তৰৰ পৰা শ্ৰীকৃষ্ণকে মালা পিন্ধাই থৈ দিছে। যেতিয়া আহি পালেহি, তেতিয়া ৰুক্মিণী আহি পাই গেটতেই তেওঁক মালা পিন্ধাই গেটৰ পৰাই ফাৰাৰ কৰি লৈ গ'ল। কাৰণ যদি মণ্ডপৰ ভিতৰত যায়, তেতিয়াহ'লে ককায়েকে জোৰ জবৰদস্তি লগত দি দিব। তেতিয়া শিশুপালৰ লগত দিব, শিশুপালৰ লগত তাৰ যাবলৈ মন নাই, বা কিবা এটা তাই নাই। তেতিয়া তাই গেটৰ পৰাই মানে উদ্ধাৰ হৈ আহিলে। ইফালে মণ্ডপত কোনো গম পোৱা নাই। তাৰপৰা যেতিয়া মণ্ডপত গম পালে যে কৃষ্ণই আহি ৰুক্মিণীক লৈ গ'ল, তেতিয়া
ৰুক্মিণী ককায়েক আছিলে ৰুক্ম, সিও এটা বিয়ে আছিলে। ৰুক্ময়ে মানে হেৰিয়াৰ ৰুক্মিণী পিছা কৰি আহিছে। ৰুক্মিণী পিছা কৰি ইয়াত যে আপোনাৰ মালিনী মন্দিৰ যোনটো ৰুক্মিণী মন্দিৰ বুলি কয় তাৰো একেলগত জড়িত নেকি কাহিনীটো? সেইটোতে আহি আছে, তুমি শুনি থকা। তাৰপিছতে আহি পাওঁতে এতিয়া ৰুক্ময়ে পিছা কৰি আহিছে ককায়েকে। পিছা কৰি আহি এই চিমেণ্ট চাপৰি আৰু লেখাপালি এইডোখৰ ভিতৰত তেওঁলোকৰ যুদ্ধ হৈছে। যুদ্ধ অলপ তেওঁলোকৰো হেৰিবিলাক হেৰি হৈছে, ব্যতিক্ৰম হৈছে আৰু সি হাৰিলে। ৰুক্ম হাৰিলে। আহি পোৱা হৰাৰ পিছত তেওঁক মাৰিবলৈ লৈছিলে কৃষ্ণই, মাৰি পেলাব। কিন্তু ৰুক্মিণীয়ে এটা কথা ক'লে, দাদাক নামাৰিব, মোৰ কলংক হ'ব। সেয়া কথাটো কোৱাৰ লগে লগে কৃষ্ণই নেমাৰিলে, কিন্তু তেওঁ মুণ্ডন কৰি পঠিয়াই দিলে চুলি ফুৰাই। তাৰপিছত পঠাই দিলে, তেওঁ গ'ল, উভতি গ'ল। তেতিয়া এওঁলোকক ইয়াত থাকিবলগীয়া হ'ল। তেতিয়া যে য'ত মালিনী মন্দিৰ আছে নে, তাতেই তেওঁলোকে আহি উপস্থিত হৈ তাতে বহিলে। তেতিয়া বহিলে, তাৰপিছতে এতিয়া সময় গধূলি হ'ল, আবেলি হৈছে আৰু এনেকৈ। এতিয়া ৰুক্মিণীয়ে কৈছে যে বাবা হেৰি স্বামী গুৰুদেৱ, মোকতো এতিয়া জল লাগে, মই জল ক'ৰ পৰা পাম? তেতিয়া শ্ৰীকৃষ্ণ ভগৱানে শিৱ বাবাক আৰাধনা কৰিছে। আৰু যেতিয়া আৰাধনা কৰিছে, যেতিয়া শিৱ বাবাই আহিবলৈ ওলাইছে, তেতিয়া মাতা পাৰ্বতীয়েও গম পাই গৈছে যে প্ৰভু ক'ৰবাত যাব এতিয়া। তেতিয়া সেই বুলি প্ৰভু ক'ৰবাত যাব এতিয়া, তেনেকৈ সেই বুলি ভাবোতে তেওঁ ক'লে ময়ো আপোনাৰ লগত যাম বুলি। তেতিয়া যাম বুলি কোৱাৰ লগে লগে তেওঁ বোলে ব'লা। দুইজন আহিলে, আহি ইয়াত কৃষ্ণক লগ কৰিলে। লগ কৰিলত কৃষ্ণক সুধিলে কেলে মাতিলে। তেতিয়া কৃষ্ণই সকলোবিলাক কথা ক'লে, এনেকৈ এয়া মই চন্দ্ৰলৈ আহিছিলোঁ, তাৰ পৰা এনেকৈ আহিবলগীয়া হ'ল। এতিয়া আহি ইয়াত স্থিতাটো ল'বলগীয়া হ'ল, থাকিবলগীয়া হ'ল। এতিয়া ইয়াততো জল নাই, জলৰ কাৰণে আপোনাক তেতিয়া হেৰিয়া শিৱ ভগৱানে আহি তাত ইমানখিনি পাহাৰ আছে, তাত কিন্তু গংগা নবহিলে মানে এটাও শুদ্ধ পাহাৰ নাই গংগাক বহাবলগীয়া। এতিয়া মানে তাত গংগা নবহাৰ কাৰণে হেৰি কৰিবলগীয়া হ'ল নেকি? ইয়াত তেতিয়া গংগা পাহাৰ আচলতে মাটিডোখৰ পবিত্ৰ অপবিত্ৰৰ ওপৰত আছে। এতিয়া সেইফালে পবিত্ৰ মাটি নেপালে কোনো এটা। এতিয়া ইয়াত আহি মানে গংগাক ইয়াতো এইকেইটা পাহাৰৰ লগত হেৰিটো নাই, সিহঁতৰ এই পাহাৰটো সংযোগ নাই। ইফালে এটা এক্সট্ৰা পাহাৰ আছে। সেই পাহাৰখনৰ সিটো চাইডে এটা এক্সট্ৰা পাহাৰ আছে। তাতে সেই এক্সট্ৰা পাহাৰতে সেইটো গংগা বহিলেহি আহি তাতে বহুৱালে। এতিয়া তাৰ পৰাই গংগা ওলাই আহিছে। আৰু যেতিয়া ইয়াত গংগা বহুৱালেহি, গংগা বহুৱাৰ পিছত এতিয়া তেওঁলোকে ইয়াতেই পানীৰ কাৰণে গা ধুবৰ কাৰণে কিবা কৰিবৰ কাৰণে একচুৱেলি ৰুক্মিণীক গা ধুবৰ কাৰণেইতো জল দিয়া হ'ল। তাৰপিছতে যেতিয়া ইয়াত তলত গৈছিলেনে, একদম লাষ্টৰ কালভাৰ্টটো পাইছেগে, চেপেটা প্লেটখনে কালভাৰ্টটো গাঁতটো, সেইটোৱে ৰুক্মিণী সুৰংগ। সেই মা মালিনী মন্দিৰৰ পৰা তলে তলে সেইটো ৰাস্তাইদি তেওঁলোকে আহি ইয়াত গা ধুইছিলে। মানে এতিয়া মই যে নামি গলো, আমি তোমালোকে নামি গৈ লাষ্টত এনেকে থিয়কে আছে অকমান, লাষ্টত গৈ এইটো টাৰ্ণিং পাইছাগে না, এইটো টাৰ্ণিং পাইছাগে। তাতে কালভাৰ্ট এটা আছে নে, গাঁত এইফালে দ, এইফালে তলত দ, নলা নিচিনা গাঁত নিচিনা, নহয় জানো? এইটো একদম তলত লাষ্টৰ টাৰ্ণিংটো, তাৰ পৰাহে তুমি তলত নামিবগৈ লাগিব। এতিয়া এই হেৰিডোখৰত কালভাৰ্টটো পোৱাৰ পিছতহে তুমি তলত নামিব। এতিয়া বাওঁ চাইডে নে সোঁ চাইডে ক'লে? সেইটো নাই, কালভাৰ্টটো লগতেই আছে। কালভাৰ্টৰ লগতে ন? কালভাৰ্টটোৰ লগতেই সেইটো, সেই কালভাৰ্টটো সুৰংগ নেকি? সেইটোৱে সুৰংগ। কিন্তু 1950 চনত এইটো বালি মাটি যে, 1950 চনত যেতিয়া ভূমিকম্প হৈছে না, এইটো জোকাৰণি, ইয়াতো বালি মাটি এইটো খহি খহি ডবি গ'ল। সেইটো মানে বন্ধ হৈ গ'ল, বন্ধ হ'ল। সেইটো একদম মা মালিনী মন্দিৰৰ লগত এইটো জড়িত আছে। তেতিয়া কি হ'ল, তেতিয়া গা ধুলেহি, গা পা ধুই গ'লহি আৰু ইয়াৰ পৰা গা যেতিয়া ৰুক্মিণীয়ে গা ধুই গ'ল, মাতা পাৰ্বতীও আহিছে না। তেতিয়া পাৰ্বতীয়ে দেখিলে যে আৰে এইজনী এতিয়া গা ধুই আহিলে, এইটো এতিয়া ফুল দৰকাৰ পৰিলে, পূজা কৰিবলৈ ফুল দৰকাৰ পৰিব, এতিয়া ফুল ক'ৰ পৰা পাব? এতিয়া মা মালিনীয়ে কি কৰিলে, মা মালিনীয়ে ওলাইছে, মাতা পাৰ্বতীয়ে কি কৰিলে, এইটো নিজৰ ভেষ বদলি কৰিলে, ভেষখন বদলি কৰি ফুল আনিলে, ফুল আনি ৰুক্মিণীক দিলে যে
হেৰি পুষ্প লগ দিয়ে হয় তেতিয়া পুষ্প লগ বুলি ক'লে ইমান ৰাতি তাইও মনে মনে ভাবি আছিলে হয় এতিয়া কোন ক'ৰ পাম তাক ক'ৰ পাম হয় হয় তেতিয়া সেই বুলি ভাবি থাকোঁতে যেতিয়া আনি দিলেহি হয় তেওঁ মনত বহুত আনন্দিত হ'ল হয় আনন্দিত হৈ তেওঁক আশীৰ্বাদ তেওঁ যে গম পোৱা নাই এইজনী মাতা পাৰ্বতী বুলি কাৰণ হয় মালিনী হয় দেশত আছে ৰূপটো বেলেগ এটা ৰূপত আছে হয় তেতিয়া তেওঁ আশীৰ্বাদ দিছিলে তেওঁ হয় যোৱা যা তোক পিছত মানুহে হেৰি মা নাই মাটো কোৱা নাই দেই মালিনীৰ নামত পূজা কৰিব যা তোক পিছত মানুহে মালিনীৰ নামত পূজা কৰিব সেয়া মা মালিনী মন্দিৰ মাতা পাৰ্বতীক খুব নিজে আচ্ছা সেইটো এতিয়া মালিনী মন্দিৰটো মানে মা পাৰ্বতী এটা বেলেগ ৰূপ মানে ন বেলেগ এটা ৰূপ হয় হয় এইটোৱে এতিয়া মা মালিনীয়ে যে মা মালিনী ইমান দূৰ গৈ বহুত কাম ইয়াতে সিদ্ধি হৈছেতো হয় হয় মাতা পাৰ্বতী হৈ তেওঁ নিজে হয় আৰু গংগাক বহাই দিলে ওপৰত হয় আৰু বাবাৰ মন্দিৰটো একচুৱেলি এই গংগাৰ ওচৰত হ'ব লাগিছিল হয় কিন্তু তাত যে জেগা নাই আৰু সিপাৰত মানুহ যাব নোৱাৰে হয় হয় গতিকে লৈ এইপাৰতে বহালে মানুহ বাবা মন্দিৰটো এখন এতিয়া যোনটো মানে পানী ওলাইছে গংগা পানীটো যোনটো আহিছে মানে সেইটো এই দুখন পাহাৰৰ এইটো ই নলা এটা আছে এইটো সৰু নলা পানী আহি থাকে বাৰিষা দিনত কিন্তু বহুত ডাঙৰ হয় দেই আৰু একটা কথা গংগা আহি আছেনে হয় গংগাৰ যিমানবিলাক পানী আহে ওপৰত এটা লিংগ আৰু এটা শংখ আছে হয় শংখৰ ভিতৰত নোসোমোৱাকে পানীটো আহিবই নোৱাৰে তললৈ মানে ক'ত আছে সেইটো বস্তু ওপৰত আছে হয় নেকি ডাঙৰ পাথৰৰ শংখ এইটো ৰাস্তাতে আছে সেইটো পাথৰৰ শংখই হয় হয় পানী আহিলে মানে শংখৰ ভিতৰেদি সোমাই আহিবই লাগিব গংগা পানীটো নহ'লে পানী আৰু আহিবলৈ ৰাস্তা নাই হয় ইয়াৰ এটা মানে বৰ বেলেগকে হেৰি কৰি ৰখা আছে ন হেৰি কৰি ৰখা হৈ আছে আমি গৈছিলোঁ হয় আমি এইম কৰি গৈছিলোঁ গংগাত যামগে বুলি হয় এফালে যাব পাৰি নেকি এইফালে আমি জংঘলে গৈ ৰাস্তা নাই না হয় হয় আমি ৰাস্তা নজনাৰ কাৰণে কি কৰিছিলোঁ গংগাৰ কিনাৰে যাবলৈ বিচাৰিছিলোঁ আমি দুজন মানুহ তাৰপিছত লাষ্টত গৈ আমি অন্তিম সময় হৈ গ'লগৈ বেলিটো যিটো পাহাৰলৈ আমি গৈ আছিলোঁ সেই পাহাৰটোৰ তলত সোমাই গ'ল সোমাই যোৱাত আমি উলটি আহিবলগীয়া হ'ল আমাৰ ৰাতি পাহাৰৰ ভিতৰতে 8টা বাজিছে আপোনালোকে গৈছিলে ন আমি গৈছিলোঁ 8টা বাজিছে কিন্তু তেতিয়াহে আমি গম পাইছোঁ যে টৰ্চ লাইটৰ বাহাদুৰি হেৰিয়াত নাই জংঘলৰ ভিতৰত টৰ্চ লাইটৰ কাম নাই আমি টৰ্চ লাইট লৈ গৈছিলোঁ টৰ্চ লাইটে কাম পালেগে নাই আপোনালোকে জেগাডোখৰ নাই জেগাডোখৰ নাপালোগৈ অলপ এনেকৈ পাহাৰ পালোগৈ ওচৰ পালোগৈ কিন্তু জেগাডোখৰ নাপালেগে ন সোমাই গ'ল যে বেলিটো আমি তাত বিচাৰিবগৈ লাগিব কিবা কৰিব লাগিব ৰাতি এতিয়া থাকিবলৈ তালৈকে আজিলৈকে কোনোবা মানুহ গৈছে নেকি গৈছে ইয়াত যিজনে আহি এইখনেই আকাশী গংগা বুলি আৱিষ্কৃত কৰিছে তেখেত গৈ তাত চাই মেলি আহিহে তেখেতে আৱিষ্কৃত কৰিছে ইয়াত এতিয়া কোনে কৰিছিলে বাইদেউ গম পায় নেকি আমাৰ অসমীয়া এজন হেৰি আছিলে দেৱ শৰ্মা মানে গণনা তেখেতে চাই মেলি হেৰি কৰি মেলি কৈছে ন তেখেতে হেৰিয়াৰ এইটো শদিয়াত এখন বৈৰাগী আশ্ৰম বুলি আছে তেখেতে তাত সিদ্ধিপ্ৰাপ্ত কৰি আহিছিল ঘূৰি আহি আকাশী গংগা নগাঁৱতো এখন আছে জেগাত ভালমান কেইখন আকাশী গংগা আছে গতিকে লৈ তেখেতে প্ৰমাণিত কৰিবৰ কাৰণে ইয়াত আকাশী গংগা কেনেকে কি ধৰণত আকাশী গংগা হৈছে ক'ৰ পৰা ওলাইছে এইবিলাক প্ৰমাণিত কৰিবলৈ আহি তেখেতে ওপৰত উঠিলে ওপৰত উঠি এই ৰুক্মিণী মছজিদীয়া যিটো সুৰংগ বুলি কৈছিল তাতো তেখেতে 3 ৰাতি থাকিছিল তাৰপিছত তেখেতে তাত চাই মেলি আহি এইখনেই আকাশী গংগা বুলি তেতিয়াও নহয় 1962ত এতিয়া নহয় তেখেতে যেতিয়া আৱিষ্কৃত কৰিছিল 1962ত আহি তেখেতে চাই মেলি গুচি গ'লগৈ আকৌ উভতি গৈ 1976ত নেকি 78ত আহিছে আহি তাৰ পৰাহে নিৰ্ধাৰিত হিচাপত পৰিছে 1962ত এই ৰাস্তাটো কাটিং চলি আছিল এইটো তললৈ অহা ৰাস্তাটো নহয় মেইন টাস্কাৰ ৰাস্তাটো সেইখিনি সময়ত পাইনিয়াৰ বুলি এটা পাৰ্টি আছিলে সেই পাইনিয়াৰ টাস্কাৰৰে কিন্তু পাইনিয়াৰ পাৰ্টিৰ নামত আছিলে সেইবিলাকে কাটিছিলে এইটো ৰাস্তা আৰু এটা কথা ইয়াত যে জানুৱাৰী মাহত আপোনাৰ 12, 13, 14, 15 এই দিনকেইটা যে ইয়াত আহি গা ধুৱে কি কাৰণে গা ধুৱে মকৰ সংক্ৰান্তি মানে কি মকৰ সংক্ৰান্তি সেইদিনাখন সেই মা গংগা ভীষ্ম আছিলে ভীষ্মটো আমি মাঘ বিহুৰ দিনাখন সেইদিনাখন ৰাতি 12টা বজাত তেওঁ আহি ভীষ্মক লগ কৰিছিল সেই গতিকে লৈ সেইদিনাখন
মকৰ সংক্ৰান্তি আৰু সেইদিনাখন ৰাতি হয় সঁচাকৈয়ে মই দেখিছোঁ দেই হয় গংগাত এতিয়া গাখীৰৰ নিচিনা বেছি সময়ৰ কাৰণে পানী নাহে কিন্তু হয় হয় গা পানীটো কোনটো টাইমত আহে ক'লে ৰাতি 12টা বজাত ৰাতি 12টা বজাত ন ৰাতি 12টা বজাত বেছি 2 মিনিট 1.5 মিনিট 3 মিনিট ইমান সময়হে হয় হয় পানী আমি চাকি দিবলৈ যাওঁ ন ৰাতি হয় হয় সেইখিনি সময় আচ্ছা সেই তলত ন ওপৰৰ পৰা আহে পানীটো গোটেইবিলাকে হেৰি হৈ যায় বগা হৈ যায় এটা ধাৰা এটা আহে গোটেই পানীখিনিও বগা হৈ যায় আচ্ছা সেইখিনি সেইটোৱে মানে পবিত্ৰ পানীটো সেইটোৱে নেকি মেইন সেইটোৱে পবিত্ৰ পানী সেইখিনি সময়তে যে যেনেকৈ দিব পাৰে ইয়াত এতিয়া সেই 14-15 যোনটো মকৰ সংক্ৰান্তিৰ কথা কৈছে তেতিয়া কি গোটেই ৰাতিটো মানুহ ইয়াত থাকে নেকি 13 তাৰিখৰ দিনাখন ৰাতি পুৰা মানুহ ভৰ্তি হৈ থাকে ৰাতি 11টা বজাৰ পৰা গা ধুবলৈ ষ্টাৰ্ট কৰি দিয়ে ৰাতি 11টা বজাৰ পৰা ন 11টা বজাৰ পুলিচ ডিউটি থাকে আচ্ছা মানে 13 তাৰিখৰ পৰা আপোনাৰ 14-15 এই নাই মাত্ৰ 13 তাৰিখৰ ৰাতিটোহে হয় নেকি 14 তাৰিখৰ দিনাখন গা ধুবলগীয়া হয় 13 তাৰিখৰ ৰাতিটোতেহে হেৰি জ্বলায় হয় 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 14 তাৰিখৰ দিনাখন মেজি দি দিয়ে 14 তাৰিখৰ দিনা চব বাহিৰত ওলাই খুৱাই এই ৰাতি 13 তাৰিখৰ দিনা ৰাতি 12টা বজাত আচ্ছা 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 ঠিক আছে হয় আপোনালোকে আহিলে মানে কথাটো গম পালে ইয়াতে কি কাৰণে মানে 12-13 তাৰিখে মানে ৰাতি ইয়াত যে পূজা কৰেহি মানুহবিলাক যে গা ধুৱেহি ইয়াৰ মেইন কাৰণটো সেইটোৱে যে ভীষ্ম যেতিয়া জীৱনৰ অন্তিম মুহূৰ্তত তাৰমানে যেতিয়া মানে পানীৰ কাৰণে হেৰি কৰি আছিলে তেতিয়া হয় তেতিয়া মা গংগাই মানে পানী কোনে কাৰ মাৰি পিনি উলিয়াইছিলে নেকি অৰ্জুনে ন তেতিয়া মা গংগা মানে লগ কৰিব আহিছিলে আৰু সেইটো পানী দিছিলে মানে ভীষ্মক পিতামহ ভীষ্মক আৰু সেইটো কাৰণে ইয়াত মানুহবিলাকে মানে ৰাতি 11টা বজাৰ পৰা প্ৰায় ৰখি থাকে আৰু 12টামান বজাত সেই ক'লে বাবাই 12টামান বজাৰ পৰা 2 মিনিটমানৰ কাৰণে ভাল পবিত্ৰ পানীবিলাক আহে সেইটো টাইমত মানে গা ধুবলৈ আহে বিশেষ যোনখিনি যিমানখিনি মই আজিলৈকে জানিছিলোঁ চ' তাৰ কিছুমান ভুলো আছিলে মোৰ সেইটো কাৰণে মই বাবাৰ পৰা নতুনকৈ শিকিলোঁ আৰু আপোনালোকে যদি জনা নাই আজিলৈকে তেনেহ'লে আপোনালোকে শিকিছে চাগে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ মোৰ চেনেলটোত কোনোবা আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ